নমস্কাৰ সকলোলৈ। এয়া দেখিছেনে, ৰাতিপুৱাই মই কামত আৰম্ভ কৰি দিলোঁ। ৰাতিপুৱাই ৰুটি বনালোঁ, যিহেতু ৰাতিপুৱাই আমাৰ ঘৰত চবেই ৰুটি খোৱা হয়। এইফালে মই দেউতাহঁতলৈ শুকান ৰুটি আৰু আমাৰ কাৰণে দুখনমান ঘিত পুৰি ল'লোঁ। তাৰপৰা আমি চাহ খাবলৈ লৈছোঁ ৰাতিপুৱা। এনেকৈ আজিৰ দিনটো ভাবিলোঁ কি আজিৰ দিনটো ভিডিঅ' এটা কৰোঁ, তাকে আপোনালোককো দেখাওঁ। দিনটো ইটো সিটো কিনো কৰিলোঁ তাকে দেখাওঁ। এইফালে আমাৰ আজি এইফালে এয়া দেখিছেনে, আমাৰ জিকা আৰু তিয়ঁহ দুটামান লাগিছিলে, তাকে বোলো সকলোৱে ছিঙিবলৈ চব গ'লোঁ। চব গৈ পিনে এয়া দেখিছেনে তিয়ঁহ দুটা, এয়া দেখিছেনে জিকা দুটা আৰু তিয়ঁহ দুটা। তাৰপৰা আমি গ'লোঁ মেলা চাবলৈ। আজি যিহেতু আমাৰ ওচৰতে মেলা আছিলে, জেঠাই ঘৰলৈ মেলা চাবলৈ গ'লোঁ। তাই অকণমান ভিডিঅ' আপোনালোকক দেখালোঁ। ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব দেই। ধন্যবাদ।